নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ দিন বুলি ক'ব লাগিব। মোৰ ছাবস্ক্ৰাইবাৰ এজনে মোক নিজেই ক'লে, ফোন কৰি নিমন্ত্ৰণ কৰিলে যে তেখেতে আজি এটা সুন্দৰ ৰেচিপি বনাব বিচাৰিছে আৰু সেই ৰেচিপিৰ ভাগ মই আপোনালোকৰ মাজলৈ আগুৱাই দিব লাগে। তো সেই বুলি মোক তেখেতে ফোন কৰিলে। মই তাৰ কাৰণে আজি বহুত ধন্যবাদ জনাইছোঁ তেখেতক আৰু আপোনালোকক জনাইছোঁ। অৱশ্যে মোৰ চেনেলটো বহুত পুৰণা চেনেল হয়, কিন্তু বহুত দিন চলোৱা নাছিলোঁ মোৰ সময়ৰ কিছু অসুবিধাৰ কাৰণে। নতুনকৈ মই বৰ্তমান আকৌ চলাব ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আহক আজি আমাৰ কি ৰেচিপি বনাইছে সবিশেষ আপোনালোকক দেখাওঁ। আপোনালোকেও চাই থাকক, ময়ো চাই থাকোঁ কি ৰেচিপি বনাইছে। ধন্যবাদ। বৰ্তমান এইখিনি আইটেম যোগাৰ হৈছে, মই আপোনালোকক দেখাইছোঁ। এইখিনি হৈছে আপোনাৰ পিঁয়াজৰ পৰা ধৰি এনেকৈ চব্জি কিছুমান মছলা আইটেম বনাইছে। কি বনাইছে এইখিনি এইটো কি আইটেম হ'বগৈ আপোনালোকৰ? এইটো কচুৰি কাৰণে মই বনাই আছোঁ। ভাজিটো সোমোৱাই দিলোঁ, অলৰেডি ভাজি হৈ গৈছে সোমোৱা। চেপেটাটো কৰি তাৰপিছত এইটো অলপ ঘূৰাই দিছোঁ, ফুটাটো নাহি। মানে চব্জিটো অলপ বেলেগ আইটেম হ'ব নেকি? নৰ্মেল যিবিলাক কচুৰি বনায় তাতকৈ অলপ বেলেগ হ'ব নেকি? এইটো অলপ বেলেগ ধৰণৰ কচুৰি বনাইছোঁ মই আজি। ডিটেইলছটো আমি এইখিনি আপুনি কি দিছে মানে এই কচুৰিটোত? এইটোত মগু আছে, তাৰপিছত পিঁয়াজ, ধনিয়া, মান ধনিয়া, তাৰপিছত অলপমান মই দি দিছোঁ 2-3 চামুচমান হ'ব বেচন। তেনেকৈ দি বনাইছোঁ আৰু আহক পুনৰ আমি আগবাঢ়ি যাওঁ নেক্সট এটা ষ্টেপলৈ। এইখিনি বনাই হৈ লওক। এইখিনি হোৱাৰ পিছত আপুনি নেক্সট ছেকেণ্ড ষ্টেপটো আপোনালোকক দেখাব। এইখিনি বৰ্তমান কেৰাহীত দিছে আৰু মই আপোনালোকক দেখাই আছোঁ। ধুনীয়াকৈ চাই থাকক আৰু আগবাঢ়ি গৈ থাকিম আমি। এয়া মুগা কালাৰ আহিছে, মুগা হৈছে আৰু মানে কচুৰি নিচিনা আইটেমটো আহি গৈছে। কচুৰি নিচিনা কালাৰ আহিছে লাহেকৈ, আৰু অলপমান সিজাব লাগিব। তেতিয়া আপোনালোকক সবিশেষ আৰু দেখাই আছোঁ। চাই থাকক আমাৰ চেনেলটো। আৰু লগতে মই জনালোঁ আপোনালোকক, আমাৰ চেনেল যদি চাই ভাল লাগিছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি কিবা ভাল লাগিছে কমেণ্ট কৰি জনাব, আৰু যদি কিবা বেয়া লাগিছে তথাপিতো আমাক কমেণ্ট কৰি জনালে আমি সুখী হ'ম। ধন্যবাদ। এয়া মুগা কালাৰ সম্পূৰ্ণৰূপে আহিছে আৰু অলপ পিছতে আমি এইখিনি নমাব চেষ্টা কৰিম। আপোনালোকক দেখাই আছোঁ আৰু লাহেকৈ আমি জনাই থওঁ। অলপ ডাঙৰকৈ বনাইছোঁ আৰু চাইজটো আমাৰ যিহেতু ঘৰত খাবৰ কাৰণে বনাইছে তেখেতে, অলপ ডাঙৰ হৈছে। আৰু লগতে জনাই থওঁ অলপমান ভাঁজবিলাক খেলি মেলি হৈছে আৰু, কিন্তু মানে ঘৰত খাবৰ কাৰণে বনাইছোঁতো তেনেকুৱা হয় আৰু। চাই থাকক। অলৰেডি ৰেচিপি ৰেডি হৈ গৈছে, আমি আৰম্ভ কৰিব লৈছোঁ। এয়া আমাৰ দুটাকৈ কচুৰি দিছে, বৰ ডাঙৰ দেই, বৰ লম্বা কচুৰি দিছে দুটা। আৰু এয়া আমাৰ ঘুগুনি, আপোনালোকে দেখা পাইছে, মই দেখাইছোঁ সবিশেষ। আৰু এই ভাগ এয়া একদম সুন্দৰভাৱে হৈছে, বৰ খাই মজা লাগিব। কেনেকুৱা হয় মই এবাৰ টেষ্টটো চাওঁ। সুন্দৰ এয়া হৈছে, মই খাই দেখাইছোঁ। मेरे होठ जो खुले तो तेरा नाम आवे, पहले तेरी याद फिर राम आवे।